নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পাতত দিয়া মাছ, সকলোৰে যি প্ৰিয় কলপাতত দিয়া মাছ, এই ৰেচিপিটো লৈ আহিছোঁ। তাৰ কাৰণে মই অলপ সৰু সৰু মাছ ল'লোঁ, সেইখিনি পাত ধুনীয়াকৈ তাক ধুই পখালি পেটু গুচাই ল'লোঁ। তাৰপিছত এয়া নহৰু কেইফুটামান ল'লোঁ, কাটি লৈছোঁ এইখিনি, আৰু এয়া কেইটামান জলকীয়া, সেইকেইটাও ফালি লৈছোঁ। এয়া হ'ল মান ধনিয়া, ইয়াক সৰু সৰুকৈ কুটি দিম, অলপমান নিমখ, আৰু এয়া হ'ল হালধি। মাছখিনি এয়া মই আগতেই ধুনীয়াকৈ ইয়াত নিমখ আৰু হালধি মিলাই লৈছোঁ। তাৰপিছত এতিয়া এখন কলপাত ল'ব লাগিব। কলপাতখন অলপমান মিঠাতেলো লাগিব, ইয়াত মই মিঠাতেল দিম। যেতিয়া কলপাতত পকাম তেতিয়া এই কলপাতখন অকণমান সেকি ল'ব লাগিব জুইত, তাৰ কাৰণে গেছটো জ্বলাই লৈছোঁ। কলপাতখন অকণমান সেকি লওঁ, নহ'লে মাছটো পকাবলৈ অসুবিধা হ'ব। মই আজি গেছতে বনাম, এখন টেৱাত, যিহেতু বৰ্তমান মোৰ জুইৰ অকণ অসুবিধা। গতিকে যদি আপোনালোকৰ জুইৰ আছে, ঘৰত চৌকাৰ কাম কৰে, তেতিয়াহ'লে এই চৌকাটো কৰিব পাৰিব। জুইৰ কাষত এইখিনি বিশেষকৈ যিখিনি কলপাতত মেৰিয়াই পেলাই ধুনীয়াকৈ জুইৰ কাষত থৈ দিলোঁ। ধুনীয়াকৈ উল্টাই থাকিলে বহুত ধুনীয়া টেষ্ট হয়। ভালকৈ সিজাৰ পিছত জুইৰ টেষ্টটো ইয়াতকৈও বেলেগ বেছি ভাল হয়। বৰ্তমান জুইৰ অকণ অসুবিধা, সেইকাৰণে কলপাতখন এনেকৈ অলপ লেৰেলাই দিওঁ। এয়া কলপাতখিনি আমাৰ গেছত ভালকৈ লেৰেলাই ল'লোঁ। তাৰপিছত এতিয়া বাটিবলৈ সুবিধা হ'ব। তাৰ কাৰণে এতিয়া আমাৰ ধুনীয়াকৈ তাৰ পৰা গেছৰ পৰা নমাই এতিয়া মই মাছখিনি ইয়াৰ ওপৰত দিম। ইয়াত নিমখ আৰু হালধি সনা আছে। তাত মান ধনিয়া পাতখিনি মই সৰু সৰুকৈ মিহিকৈ কুটি ল'লোঁ, আৰু নহৰুখিনিও মই দুফাল কৰি ল'লোঁ। ইয়াতে মিলাই দিছোঁ। জলকীয়াখিনিও ফালি থোৱা আছে, ইয়াতে মিলাই দিছোঁ। এতিয়া অকণমান ইয়াত মিঠাতেল দি দিম। খাবলৈ বহুত টেষ্টি হয়, ভাতৰ লগত বিশেষকৈ মোৰতো বহুতেই প্ৰিয়, আৰু আমাৰ অসমীয়া ৰাইজে সকলোৱেতো বহুতেই ভাল পায় পাতত দিয়া মাছ। এতিয়া এনেকৈ এই কলপাতখন মেৰিয়াই যাব লাগিব। এইটো অকল মোৰ পদ্ধতি মতেহে কৰিছোঁ দেই, আপোনালোকে সকলোৱেতো চাগে জানেই কেনেকৈ কৰে। মই আজিতো জুইত নিদিওঁ, সেইটো কাৰণে মই এনেকৈয়ে দিছোঁ। বিশেষকৈ মানে জুইত যেতিয়া দিয়া হয় তেতিয়া এক চাইডে থিয় কৰি দিয়া হয়, আৰু এইটো মই তেনেকৈ নিদিওঁ। এনেকৈ এবাৰ খাই চাওকচোন, এনেকুৱা ধৰণে কেনেকুৱা লাগেনো। মই টেৱাত দিম মাছটো, তাৰ কাৰণে ইমান বেছি একো কৰি থাকিব নালাগে। আৰু ইফালেদি যদি পানী চানী ওলাই যায়, মাছৰ পানীটো হালধিৰ, একো নহয়, প্ৰব্লেম নহয়। এইডাল মই কলপাতৰ পৰাই উলিয়াই ল'লোঁ। বান্ধিলোঁ, নাবান্ধিলেও হয়, বান্ধি দিছোঁ আৰু। কলপাতখন খুলি নাযায় তাৰ তেতিয়া। এতিয়া আমাৰ পাতত দিয়া মাছৰ পেকিংটো ৰেডি হৈ গ'ল। কলপাতৰ এই গেছটো জ্বলাই ল'লোঁ, যিহেতু মই টেৱাত বনাম, গতিকে টেৱাখন দিলোঁ। আৰু এতিয়া মাছখিনি পাতত দিয়া মাছৰ নোৰাটো এনেকৈ ইয়াত দি থ'লোঁ। এতিয়া মাজে মাজে লুটিয়াই থাকিম, আৰু তাৰপিছত যেতিয়া কলপাতখন পূৰা জ্বলি যোৱাৰ নিচিনা হ'ব আৰু ওপৰ চাইডটো, তেতিয়া মই তাক নমাম। তাৰপিছত আপোনালোকক দেখাম। এতিয়া সিজিবৰ কাৰণে গেছৰ ওপৰত এই ঢাকনা এখনো মই দি থৈছিলোঁ টেৱাখনৰ ওপৰত। এতিয়া এইখিনি এবাৰ লুটিয়াই দিওঁ। মই আচলতে জুইটো অলপ কম কৰি থৈছোঁ গেছৰ, নহ'লে জ্বলি যাব যে। এইটো অৱশ্যে ছিগিয়েই গ'ল, একো নহয় বাৰু। এয়া আমাৰ পাতত দিয়া মাছ প্ৰায় হৈয়ে গৈছে। এতিয়া এয়া চাওকচোন, চাৰিওফালে পাতখন লেৰেলি গ'ল।
তাৰমানে মাছখিনি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰিলোঁ ইয়াৰ পৰা নমাই আনিছোঁ এতিয়া খুলি আপোনালোকক দেখাম গৰম গৰম ভাতৰ লগত ইয়াত অকণ নেমু চেপি লৈ পেলাইও খাব পাৰে যাৰ নেমু ভাল নালাগে ইয়াত নেমু চেপিলেও হ'ব পিটিকা কৰি আৰু পানী দিয়া ভাতৰ লগতো বহুত ভাল লাগে খাই খাই চাবচোন মই কিদৰে বনালোঁ তেনেকৈ আপোনালোকেও পাতত দিয়া মাছ